হেল্ল' গাইছ, আকৌ এটা নতুন ভিডিঅ'লৈ আহিছোঁ। এয়া দাদাজনে প্ৰসাদ দিবলৈ আহিছিলে। আমি ঘৰত সৰুকৈ এখন পূজা ৰখা হৈছিলে। সেই দাদা প্ৰসাদ দিবলৈ আহিলে। আকৌ মাক অকণমান জহা চাউলৰ গুড়া মিক্সি জাৰৰ সহায়তে খুন্দিবলৈ দি দিলোঁ। জহা চাউলৰ গুড়া খুন্দা হোৱা নাছিলে, যিহেতু হৈ গ'ল মাৰ খুন্দা। আকৌ এয়া গুড়া ঢেঁকীতে খুন্দিছিলোঁ, মাক খান্দিবলৈ দি দিলোঁ। আৰু সৰু দেউতা পিছফালে মিঠাই কাটিছে আৰু যা যোগাৰ চলি আছে পূজাৰ বাবে। আকৌ চোতালৰ ফালে ভাত বনাবৰ বাবেও এয়া যা যোগাৰ কৰি থকা হৈছে, যিহেতুকে অকণমান ভাতৰো ব্যৱস্থা কৰিছিলোঁ। আকৌ ওচৰৰ দাদা বাইদেউহঁতক মাতি পেলাই চব্জিখিনিও কাটিবলৈ দিয়া হৈ গ'ল। দাদাহঁতেও ধুনীয়াকৈ কাটি ল'লে চব্জিবিলাক। চাহ জগাৰ গোটেইখিনি হৈ গ'ল, দি দিলে। আকৌ মই ধুনীয়াকৈ হেঙা এটা লৈ ল'লোঁ। পূজা আৰম্ভ হ'ল যিহেতু, সেয়েহে ঘৰত থাকে যে সেৱা ল'লোঁ। আকৌ হোম যজ্ঞ অকণমান ৰাখিছিলোঁ, হোম যজ্ঞখিনিও কৰা হ'ল। বিষ্ণু পূজাও কৰিলোঁ, হোমো কৰিলোঁ একেলগতে। এনেকুৱাকৈ হাজবেণ্ডে পূজাত বহিলে, এয়া হোম জ্বলিলে ধুনীয়াকৈ। ওচৰৰ আয়তী ভকতখিনিও আহিলে, বহিলে হোম যজ্ঞত। পূজা হৈ গ'ল। আকৌ পুষ্পাঞ্জলি দিবৰ বাবে আটাইকেইজনে পুষ্পাঞ্জলি দি থকা হৈছে। আমি পূজা যিহেতুকে শেষ হ'ল, সেৱাও লৈ ল'লোঁ তাৰ লগতে। আৰু এয়া জলপানী বুলিয়ে কয়নে কি কয় ক'বচোন, এয়াও খাই ল'লোঁ। আকৌ মাহীক পিছফালৰ টোপোলা বান্ধিবলৈ দিয়া হৈছিলে, প্ৰসাদৰ টোপোলা। সেয়ে মাহীও ধুনীয়াকৈ এয়া বান্ধিবলৈ ল'লে। ইমানেই আছিলে ভিডিঅ'। বাই।